দুয়ে পাঁচে 7 দুয়ে ছয়ে 8 দুয়ে সাতে 9 একে একে 2 একে 2 3 বাবু যা গা ধুই গৈ যা স্কুললৈ যাব লাগিব হ'ব নহয় মা এইখিনি মই পঢ়ি লওঁ হেৰি হাত মুখখিনি ধুই আহক ভাত হৈছে গৈছো ৰবা মা মোক দিস্তা বহি লাগে কিয় আগৰখিনি শেষ হ'ল নেকি আৰু দুটা মানহে আছে হ'ব দে বাৰু মই দেউতাক কৈ দিম এইখিনি খা দিয়া ভাতকেইটা দিয়া হেৰি বাবুৰ লিখাপাত শেষ হৈছে বোলে আৰু ঘৰৰ বজাৰো অলপ কৰিব লাগিছিল আপুনি নহ'লে টকাকেইটাৰ কথা ক'বচোন তেওঁলোকক মইনো আৰু কিমান কম মালতী তথাপিও এবাৰ কৈ থাম দিয়া গৈছো আৰে ভাতকেইটা খাই যা ইউ যে মানে দিয়া অলপ দালি দিয়া কাঁহীখন দিবচোন মা এই চাহ কাপ দিয়াছো লাল চাহ নহয় দেই গাখীৰ দিয়া মা 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 ধেই বাবা কি চিন্তা কৰি আছা ইমান সময় হ'ল ধন আহি পোৱাই নাই পাপা চোৱা মই তোমাক এটা কথা কওঁ তুমি এই ধনৰ কাৰণে ৰখি থকা দৰকাৰ কি তাতে সি সেই এখন হাতেৰে কাম কৰিবই নোৱাৰে নহয় বাবা মই বুজি পাওঁ কিন্তু এই মাৰ কাৰণেহে ঠিক আছে তোমালোকে যি ভাল দেখা কৰা আৰু অৰূপ বাবা কামৰ মানুহ অলপ সোনকালে আহিলে ভাল দাদা স্কুলত যাওঁতে অলপ দেৰি হ'ল বাবুক থ'বলৈ গৈছিলোঁ হ'ব দে এতিয়া কথাৰ মহলা মাৰি থাকিব নালাগে কামত ধৰ
এটা কাম কৰ তোক কিবা এটা দিছোঁ তই ৰাখি থ হ'ব বাইদেউ দাদাক নকবি মই দিয়া বুলি ঠিক আছে তই এটা কাম কৰ তই অলপ বহ মই তোৰ কাৰণে অলপ চাহ বনাওঁ ল এতিয়া মালটো উলিয়া দে ঠিক আছে ঠিক আছে দেখিলি এই মাৰ্কেটখনত মোৰ কিমান ৰেচপেক্ট এনেকৈ দিলেই মাল আহি হাজিৰ জয়ন্ত দা এইবাৰ আৰু মই বেছি নাখাওঁ নেকি 2টা পেক দিলেই এই টেকা ল'ৰা তোমাৰ দিনত মই 5-6টাকৈ অকলে খাইছিলোঁ তুমি খাব লাগিব খাই দিয়া জয়ন্ত দা মই এটা কথা কওঁ আপোনাক কথাটো অৱশ্যে মই কাকো কোৱা নাই কি কথা আজি মোৰ 2 মাহমান হ'ল কেতিয়াবা কেতিয়াবা পেটৰ এই সোঁফালটো বৰ বেয়াকৈ বিষায় জয়ন্ত দা এইবোৰ খোৱাৰ কাৰণেহে হৈছে নেকি হেই এইবিলাক মই যেতিয়া প্ৰথমবাৰ খাইছিলোঁ মোৰো এনেকুৱা হৈছে এইবিলাক লাইট কেছ খাই থাক চাওঁ পেক ধৰ আচ্ছা ৰূপ ঐ এই গানটো শুনিছনে কোনটো আন্ধাৰাতি কোন বাৰু তই মই অকলে অকলে যাবি কলৈ ঘৰত গা এন্ধাৰাতি কোন তুমি কোন বাৰু তই এন্ধাৰাতি কোন বাৰু তই অকলে অকলে যাবি কলৈ জয়ন্ত দা পেটটো পেট বিষাইছে তই এটা কাম কৰ যা তই ঘৰলৈ যাগৈ যা যা ঠিক আছে দিয়ক আহোঁ আৰু শুনচোন ঘৰত যা গেষ্ট্ৰিকৰ টেবলেট এটা খাই দিবি ঠিক আছে আৰু গানটো গাই গাই যা এন্ধাৰাতি কোন বাৰু তই অকলে অকলে যাবি কলৈ ক'ত যাবি অকলে অকলে যাবি কলৈ এন্ধাৰাতি কোন বাৰু তই অকলে অকলে যাবি কলৈ কোন বাৰু তই অকলে অকলে যাবি কলৈ বাবা অ বাবা দৰ্জাখন খুলি দিয়াছো বাবা অ বাবা আন্ধাৰাতি কোন বাৰু তই বাবা তই আজিও মদ খাই আহিছ মানে বাবা লগৰ কেইটা অলপ জোৰ কৰাছে হ'ব টেবুলত ভাত বাঢ়ি থৈছে তই মনে মনে খাই শুই থাক গৈ যা পাপা পাপা
পাপা পাপা পাপা বাবা কি হৈছে তোৰ হেৰা শুনিছা এই বাবাৰ কিবা এটা হৈছে ইফালে আহাচোন ডিঙিৰ গুৰিলৈকে শেহপা গিলি আহিলে পেটৰ বিষ নহয় কি হ'ব পাপা পাপা সোনকালে আহাচোন তুমি পাপা হেল্ল' 108 হেল্ল' আমি পৰীক্ষা কৰিলোঁ তেওঁৰ কিডনি প্ৰব্লেম হৈছে তাৰ বাবে এবি পজিটিভ তেজৰ প্ৰয়োজন আপোনালোকে যিমান সোনকালে পাৰে তেজৰ ব্যৱস্থা কৰক হেৰা সোনকাল কৰা মোৰ কামলৈ যাবলৈ দেৰি হৈছে চাও দেৰি হৈছে হেৰি আপোনাৰ দেখোন আজি ভাত খাব নহ'লে কামলৈ যাবলৈ দেৰি হৈছে তাৰ পৰা আহি খাম দিয়া বোলে 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 আহা লাহে লাহে যাব জয়ন্ত মানুহ নাই নেকি এওঁলোকৰ মানুহ এই পুতেকৰ বোলে কিবা বেমাৰ হৈছে হস্পিটেলত নিছি কিবা বোলে টেষ্ট দিব লাগে তই এইবিলাক বাদ দি তই ঘৰলৈকে যাকি যা এই এই ইহঁতে এনেও তোক কোনো টকা পইচা দি সহায় কৰা নাই ইফালে তোক ইহঁতে মাত খা বুলি উপলুঙা কৰে গমছা বাদ দি তই ঘৰত চাকি যা যা ঘৰত চাকি যা শুনকচোন এতিয়ালৈকে যিকেইজনে টেষ্ট কৰিলে কাৰোৰে ব্লাড গ্ৰুপ মিলা নাই গতিকে আপোনালোকে সোনকালে কিবা এটা ব্যৱস্থা কৰক আৰু কোনোবা আছে যদি যোগাযোগ কৰক খুৰা মোৰ ব্লাডটো মিলা নাই আহো দিয়ক অঁ যা গৈ যা কি কৰা যায় বাৰু এতিয়া ৰ'বচোন ধৈৰ্য ধৰক অৰূপ চৌধুৰীৰ পেচেণ্টটো ক'ত ৰাখিছে বাৰু আপুনি 11 নম্বৰ ৰুমলৈ যাওক ক'ত আছে এইফালে আছে ছাৰ অৰূপ চৌধুৰী ইয়াত ৰাখিছেনে হয় আপুনি টেষ্ট দিব আহিছে নেকি আহক মোৰ পিছে পিছে ইয়ালৈ আহক আপুনি ইয়াত বহক
আপোনাৰ ব্লাড গ্ৰুপ এওঁৰ লগত মিলিছে হয় ছাৰ দিব পাৰিমনে বাৰু নিশ্চয় পাৰিব আপুনি মোৰ লগত আহক হেল্ল' অ' হয় নেকি আমি গৈ আছোঁ ৰ'ব হেৰা শুনিছা আমাৰ বাবা বোলে সুস্থ হৈ উঠিছে ব'লাচোন সোনকালে হে ভগৱান কৃষ্ণ প্ৰভু আপুনি আমাক চকু মেলি চালে আৰু শুনকচোন আপুনি ঘৰত গৈ অলপ পুষ্টিকৰ খাদ্য খাব হয় চাচোন বাবা তই আজি এই বেয়া বস্তুবোৰ খোৱাৰ ফলত তোৰ কি অৱস্থা হৈছে তই আৰু এইবোৰ নাখাবি দেই এইটো দেখোন আমাৰ ধন যেন লাগিছে ৰখোৱাছোঁ গাড়ীখন ব্ৰেক মাৰাছোঁ ধন তই যে ইয়াতে পৰি আছ তই মানে কি দিন দুপৰতে মদ খাই ল'লি নাই দাদা মই মদ খোৱা নাই হ'ব গম পাইছোঁ চোৰানে ক'ত ক'ব নিজে চোৰ কৰা বুলি বাবাক লৈ আহিছোঁ তই ঘৰলৈ আহ কাম কৰিব আছে বাবাক লৈ আহিছোঁ তই ঘৰলৈ আহ কাম কৰিব আছে হেৰি তেখেত বা কোন আছিল আমাক ইমান মনে মনে সহায় কৰি থৈ গ'ল সেইবোৰ কথা এতিয়া তুমি বাদ দিয়া বাবাৰ যত্ন লোৱা আৰু শুনাছোঁ মই বাহিৰত ধনক মাতি থৈ আহিছিলোঁ সি আহিল নে নাই তুমি যাই চাই আহাচোন ঠিক আছে মই চাই আহোঁ ৰ'ব ধন তোক দেখি দেখোন আজি দুৰ্বল লাগিছে তোৰ কিবা হৈছে নেকি হয় বাইদেউ আজি অলপ গাটো বেয়া ঠিক আছে তেনেহ'লে তই আজি কাম কৰিব নালাগে তই ঘৰলৈ যা অলপ ৰেষ্ট ল হ'ব বাইদেউ ঠিক আছে আহিল নে সি অহাত আহিছিল কিন্তু তাৰ গাটো বেয়া সেইবাবে মই তাক ঘৰলৈ যাব দিলোঁ আৰু এটা কথা আৰু মানে গাটো যিহেতু বেয়া অলপ পইচা দি সহায় কৰিব নোৱাৰিমনে কি দৰকাৰ তাক পইচা দিবলৈ সিটো মোক আজি কাম কৰি দিয়া নাই মই জানো এই সম্পত্তি মই কেনেকৈ গঢ়িছোঁ যোৱা বাবাৰ যত্ন লোৱা
ৰ'বচোন আজি আপুনি ইমান সোনকালে আহিলে যে পিছত কম দিয়া গাটো ভাল পাইছেনে অলপ অলপ পাইছোঁ দিয়া এতিয়া কওকচোন কি হৈছিলে দিনত আপোনাৰ দিনত কিন্তু আপুনি দেখোন তেওঁলোকক কথাটো ক'ব পাৰে যে আপুনিয়ে টেষ্ট দিছে বুলি ইচ্ছা কৰিলে মই ক'ব পাৰোঁ কিন্তু কোৱাৰ বিনিময়ত মই কি পাম খুব বেছিকৈ ধন্যবাদ এটি পাম বা তেওঁলোকে ভাল পাই মোক টকা কেইটামান দিব কিন্তু মানৱতাতকৈ জানো টকা ডাঙৰ হ'ব পাৰে থাকক দিয়া ওপৰজনাই দেখিছে নহয় সেইকাৰণে মই নকওঁ কেতিয়াবা নোকোৱাকৈ কাৰোবাক সহায় কৰি চাবচোন ধনৰ চহকী নহ'লেও নিজকে মনৰ চহকী যেন অনুভৱ কৰিব